হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সদায় ভালে থাকক। এই বিষয়ত মই আগতেও ভিডিঅ' বনাইছোঁ, ইয়াৰ আগৰ ভিডিঅ'টো। কিন্তু আজি মই উমাং এপছত কেনেকৈ আপোনাৰ PFৰ পাছবুক চাব, পাছৱৰ্ড নোহোৱাকৈ কেনেকৈ চাব, সেই বিষয়ে ভিডিঅ' বনাবলৈ লৈছোঁ। আগতেও চাব পাৰিছিলে, কিন্তু গুগলত চালে পাছৱৰ্ড লাগে, উমাং এপছত পাছৱৰ্ড নালাগে। খালি মোবাইল নম্বৰৰ সহায়তে আপুনি আপোনাৰ PFৰ বেলেঞ্চ চাব পাৰিব। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত গৈ উমাং এপছটো ডাউনলোড কৰি ল'ব। উমাং বুলি টাইপ কৰিলেই হ'ব। উমাং বুলি টাইপ কৰি উমাং এপছটো ইনষ্টল কৰি ল'ব। ইয়াত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো লাগিব, খালি বেলেগ নালাগে। আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটো। উমাং এপছটো ইনষ্টল কৰাৰ পিছত আপুনি এনেকৈ লগ ইন কৰি ল'ব। লগ ইন কৰি লোৱাৰ পিছত এনেকুৱা এটা পেজ দেখাব। অ'পেন কৰাৰ পিছত এনেকুৱা পেজ দেখাব। আপুনি ৰেজিষ্টাৰ কৰি ল'ব। মই আগতে ৰেজিষ্টাৰ কৰা, গতিকে মই লগ ইন কৰি লৈছোঁ। লগ ইন কৰাৰ পিছত আপোনাৰ এটা এনেকুৱা পেজ দেখাব। এই পেজটোত আপোনালোকে বহু ধৰণৰ কাম কৰিব পাৰিব উমাং এপছটোত। এই এপছৰ জৰিয়তে আপোনালোকে ক'ভিড ভেকচিনৰ স্লট বুক কৰিব পাৰে, ৰেচন কাৰ্ডৰ কিবা কাৰেকশ্যন কৰিব পাৰে, বা অন্য চাৰ্টিফিকেটসমূহৰ বিষয়ে কিবা কাম কৰিব পাৰিব। স্কলাৰশ্বিপ কিবাকিবি এইবিলাক ধৰণৰ সকলো ধৰণৰ কাম কৰিব পাৰিব। মই ইয়াত EPFO বুলি কয়, তাত মই ক্লিক কৰিছোঁ। মোক যিহেতু PFৰ পাছবুক চেক কৰিব লাগে, মই EPFত ক্লিক কৰাৰ পাছত এনেধৰণে পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত মই কাৰেঞ্চিনেট দেখুওৱা ঠাইত আপোনালোকে ক্লিক কৰিব, ভিউ পাছবুকত। ইয়াত আপোনালোকে PF ক্লেইম কৰিব পাৰে, UN এক্টিভ কৰিব পাৰে, সকলো কাম কৰিব পাৰিব। আপোনালোকে পাছবুকত ক্লিক কৰাৰ পাছত এনেধৰণে ওলাব। ইয়াত আপোনালোকৰ UAN নাম্বাৰটো টাইপ কৰিব, ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ হয় যিটো। টাইপ কৰাৰ পিছত গেট OTP ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP কোড যাব, যিটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকে। সেই কোডটো আপুনি ইয়াত টাইপ কৰিব লাগিব। এণ্টাৰ OTP বুলি য'ত লিখা আছে, ত'ত আপুনি OTP কোডটো টাইপ কৰিব লাগিব। OTP কোডটো আপুনি ইয়াত টাইপ কৰি হোৱাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ID নম্বৰ, কাম কৰা ID হয়, সেই ID নম্বৰটো আপুনি এনেধৰণে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাব এনেধৰণে পেজটো ওলাব, য'ত আপোনাৰ PFৰ বেলেঞ্চখিনি ওলাই পৰিব। কিমান এমপ্লয়ী আছে, কিমান এমপ্লয়াৰ আছে, আৰু কিমান পেঞ্চন কণ্ট্ৰিবিউশ্যন আছে, সকলোখিনি ওলাই পৰিব। আপুনি যদি এই পেজটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপুনি ডাউনলোডো কৰিব পাৰে। ডাউনলোড অপশ্যনত ক্লিক কৰিব, ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনাৰ পেজটো এনেধৰণৰ দেখাব। আপোনাৰ ফাইলত গুচি যাব, আপুনি তাত গৈ অ'পেন কৰিব পাৰে। এনেধৰণে অ'পেন কৰিলে আপুনি সকলোখিনি দেখা পাব, সকলো তথ্য ইয়াত ওলাই পৰিব। আপুনি কিমান দিন কাম কৰিছে, কিমান দিন, কোনটো মাহত কিমান পইচা সোমাইছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা ঘণ্টিটো বজাই দিব। ধন্যবাদ।